নমস্কাৰ বন্ধুসকল, পল্ট্ৰি ফাৰ্মিং নলেজ চেনেল আপোনালোকক স্বাগতম। বন্ধুসকল, ভিডিঅ'টো আৰম্ভ কৰাৰ আগত আপোনালোকৰ অনুৰোধ, ভিডিঅ'টো চাই কেনে পালে জনাব কমেণ্ট ছেকশ্যনত, আৰু চাই ভাল পালে লাইক শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব। তো বন্ধুসকল, এতিয়া ভিডিঅ'টো লওঁ। আজি মানে মই চাফা কৰা কামখিনি কেনেকৈ কৰিম, এইবিলাক দেখাই আছোঁ আপোনালোকক। চাই থাকিব ভিডিঅ'টো শেষলৈকে। তো লিটাৰটো এতিয়া মানে উঠাই আছোঁ। লিটাৰটো বস্তাত ভৰাই পেলাইতো বিক্ৰী হৈ যাব লিটাৰটো। তাৰপিছত মই বাকী প্ৰচেছটো কেনেকৈ কি কৰিম দেখাম। তো ভিডিঅ'টো শেষলৈকে চাব। তো বন্ধুসকল, দেখিছে ভিডিঅ'টো লিটাৰটো উঠোৱা হৈ গ'ল। এইটো উঠাই পেলাই কেনেকুৱা ধৰণৰ ঝাৰু মাৰি আছে এফালে আধা ঝাৰু মাৰা হৈ গ'ল, মানে দেখিছে। আৰু বাকী অলপ উঠাব বাকীও আছে লিটাৰ, এইখিনি বস্তাত ভৰাবলৈ উঠাই পেলাই। তো একফালৰ পৰা ঝাৰু মাৰি যাই আছোঁ, একেলগে লিটাৰ উঠাই যাই আছোঁ, মানে একেলগে কমপ্লিট কাম কৰি আছোঁ। তেনেদৰে মই কৰোঁ কামটো। আৰু লিটাৰৰ ৰিকুৱাৰমেণ্ট আছে, মানে নিয়া মানুহ ৰেডি আছে। কেতিয়াবা দেৰি হৈ যায়, মানে নিয়া মানুহ নাথাকিলে মই এনেই নভৰাওঁ। মানে লিটাৰটো সদায় নিয়া মানুহ ফাইনেল হ'লে ভৰাওঁ, নহ'লে কি হয় থ'ব জাগা দিগদাৰ হয়, মোৰ গেছ হৈ যায় লিটাৰটো ভৰাই থ'লে বস্তাত। সেইকাৰণে মই লগালগ ভৰাওঁ আৰু সোনকালে যোনে লৈ যায় তাক দি দিওঁ। তো তেনেকৈ মানে মই আজি নিয়াৰ কথা আছে আজি, সেইকাৰণে মানে এইখিনি বাকী আধা লৈ গ'ল। তো আৰু আধা এতিয়া মানে বাকী নিব। মানে মোৰ এতিয়া বস্তাত ভৰাই পেলাই মই দিছোঁ। এইটো 30 টকা কৰি দি দিছোঁ, বস্তা শেষতে ভৰাই দিছোঁ মই। তাৰপিছত দেখিছেনে লিটাৰবোৰ আপোনাৰ ফাঁকত, এই মাটিৰ ফাঁকত সোমাই থাকে, এইবিলাক চব খুচৰি ওলাই দিব লাগে। চাফা কৰোঁতে এইটো চাব লাগে একেলগে, বাৰে কৰিব দিগদাৰ। একেবাৰে চাফা কৰি ধুনীয়াকৈ খুচৰি ওলাই পেলাই ঝাৰু মাৰি চাফা কৰি লৈ তাৰপিছত কি কৰিম মই দেখাই দিম। আপোনালোকে চাব ভিডিঅ'টো কেনেকৈ কি কৰোঁ, গোটেইখিনি দেখাম মই ভিডিঅ'টোত। দেখিছে। আৰু লিফটিংটো হোৱাৰ পিছতে সোনকালে, মানে যিমান সোনকালে পাৰে লিটাৰটো উঠাব পাৰিলে ভাল। মইতো এদিন পিছতে মানে আৰম্ভ কৰি দিছোঁ লিটাৰ উঠোৱা। আৰু এইবিলাক মানে বস্তাবোৰো মই বিক্ৰী কৰিছোঁ, যিবিলাক দানাৰ বস্তা আছিলে বস্তাবোৰ বিক্ৰী কৰিলোঁ। বস্তা বিক্ৰী কৰিব পইচা পালোঁ কেইটামান। আৰু এইবিলাক বাচন ধুই পেলাই আগতে চাঙত তুলি লৈছোঁ। বাচনবিলাক চব লিটাৰ মানে অঁতৰাৰ আগতে বাচনটো চব উঠাই লৈছোঁ। উঠাই পেলাই বাচনবিলাক ধুই পেলাই শুকাই লৈ বাচন মই চাঙত তুলি থৈ দিলোঁ চাফা কৰি। তাৰ এতিয়া মানে তলটো গ্ৰাউণ্ডটো মানে চাফা কৰিব লাগিব। তো দেখিছে এইখিনি ভৰা হৈ গ'ল। এইখিনি এতিয়া সন্ধিয়া লৈ যাব। এইখিনি নিয়াৰ পিছত মই কমপ্লিট ছেটটো মানে চাফা কৰিম ঝাৰু মাৰি পেলাই ধুনীয়াকৈ। তাৰপিছত ঘৰটো মুচিব লাগিব, কাৰণ বহুত জেগাত মানে মাটিটো উঠি আহিছে। কাৰণ যোৱাবাৰ নতুন ভেটি দিছিলোঁতো, মাটিটো ভালদৰে বহা নাছিল মানে মাটি মোচাৰ পিছত ফাটি গৈছিল। তো সেইকাৰণে মানে যোৱাবাৰ যেতিয়া ৰেকিং কৰিলোঁ তেতিয়া উঠি আহিছিল, আৰু মুৰ্গীখিনি খুচৰি পেলাই উঠাই দিছিল। তো এতিয়া মানে আৰু ভালদৰে এবাৰ মুচিব লাগিব। তো 2-3 বাৰ মানে ঘৰটো মোচাৰ পিছতে ভালদৰে বহি ল'ব। তো সেইকাৰণে আৰু এবাৰ মুচিম এইবাৰ। আগতে লিটাৰটো ক্লিয়াৰ কৰি লওঁ। বাচনটো ধোৱা ক্লিয়াৰ হৈছে। তো লিটাৰটো ক্লিয়াৰ কৰাৰ পিছত মই এইটো মানে মুচি পেলাই ঘৰটো চাফা কৰি ধুনীয়াকৈ কেইদিনমান ৰেষ্ট দিম। তো দেখিছে ঘৰটো মুচিবৰ কাৰণে কেনেদৰে মই প্ৰস্তুতি কৰিছোঁ। মাটি এনেদৰে ভিজাই লৈছোঁ, মাটিটো ঠেলাৰে আনি পেলাই মানে ভিতৰতে মানে মাটিটো তিয়াই লৈছোঁ। অকল মাটি মানে গোবৰ দিয়া নাই। গোবৰ দিলে কি হয়, অলপ পকা হয়, মানে কেঁচুবিলাক উঠি আহে। তো অকল মাটি দিছোঁ, সেইকাৰণে মাটি দি পেলাই মুচিছোঁ। আজি মোটামুটি তো 3জন মানুহে মুচি আছে, 3জন মাইকী মানুহ দেখিছে। এইটো মোচা আজি হৈ যাব। এইটো ভিডিঅ'টো মই একেদিনে বনোৱা ভিডিঅ' নহয়, মানে মই ভিডিঅ'টো 3 দিনমান বনাই পেলাই আপোনাৰ এড কৰি দিছোঁ। তো মোচাটো এদিন মানে লিটাৰ ৰেকিং বস্তাত ভৰাই এদিন গ'ল, আৰু মোচাটো ছেকেণ্ড দিনাখন। তো মোচা আজি হৈ যাব। পইচা মোচা নহয় হোৱাৰ সেইকাৰণে পিছত মই এইটো ৰেষ্ট দি দিম। তো মানে ফাৰ্মটো মানে এনেকুৱা ধৰণৰ, মানে লিটাৰটো সদায় মানে ফাৰ্মৰ মুৰ্গী শেষ হোৱাৰ লগে লগে লিটাৰটো আঁতৰাব লাগে। তাৰপিছত আপুনি ঝাৰু মাৰি পেলাই ফাৰ্মত ৰেষ্ট দিব পাৰে, ফাৰ্মখন ৰেষ্ট দিব পাৰে। মই ঠিক তেনেদৰে কৰোঁ। আৰু মুচি থ'ব পাৰিলে আৰু ভাল, সোনকালে শুকাই যায়। মানে কি গোবৰটো মানে যিটো লগত গোবৰটো কিছুমানে কি কৰে, গোবৰটো মানে ফাৰ্মৰ পানী উলিয়াই তেনেদৰে ৰেষ্ট দি থৈ দিয়ে। মুৰ্গী অহাৰ আগে গোবৰটো লগত উলিয়াব।
তেনেকুৱা কৰিব নালাগে, মানে ভাল নহয়, তেনেকৈ বেমাৰটো থাকি যায়। তো গোবৰটো প্ৰথমতে মুৰ্গী যোৱাৰ লগালগ উলিয়াই পেলাই আৰু বেৰাবোৰ চাফা কৰি ঝাৰু চাৰু মাৰি ভালদৰে মচি দিব পাৰি ভাল। মই মচি প্ৰত্যেকবাৰ নিদিওঁ, এইবাৰ 2বাৰ মানে ভালদৰে মচিছোঁ, আৰু এবাৰ হয়তো লাগিব। চাম কণ্ডিশ্যন চাই পেলাই হ'ব এইটো, কাৰণ মই নতুন ভেটি দিয়াৰ কাৰণে মচি আছোঁ। ভেটিটো ভালদৰে মানে যাতে বহি যায়। তো তাৰপিছত মচাটো বন্ধ কৰি দিম। তাৰপিছত মই চূণ মানে পানীৰ লগত মিহলাই চূণ গুলি পেলাই তেতিয়া চূণেদি মই মানে ব্ৰাছ মাৰি দিওঁ বা ছটিয়াই দিওঁ, তেনেদৰে কৰোঁ। এতিয়া বৰ্তমান মই মচি আছোঁ হাতেৰে। তেনেদৰে এতিয়া মানে ধুনীয়া ডিচিপ্লিন হৈছে ঘৰটো বৰ্তমান। এইটো মই মোটামুটি আপোনাৰ আৰু 6-7 দিন মানে ৰেষ্ট দিম চাফা কৰাৰ পিছত। আগতে আপোনাৰ লিটাৰটো মই লগে লগে উঠালোৱে, লিটাৰ আজি উঠাব বহুত দিন হৈ গ'ল। তো এতিয়া ঘৰটো মচিলোঁ মই। ঘৰ মচি পেলাইও আপোনাৰ কেইদিনমান ৰেষ্ট দিম। ৰেষ্ট দিয়াৰ পিছত চূণ ছটিয়াই দিম, গুলি পেলাই ছটিয়াই দিম। দি পেলাই আপোনাৰ তাৰপিছত টু পাৰি পেলাই ধুনীয়াকৈ বৰ্ডিংটো বনাই আপোনালোকক মই দেখাই দিম কি কৰিম। তাৰপিছত অকল ভিডিঅ'টো চাই কেনে পেলাই জনাব চাফাই কৰাৰ মানে প্ৰস্তুতিবিলাক কেনেদৰে কৰিব দেখালোঁ আপোনালোকৰ ভিডিঅ'টো। বাকী চাই পেলাই কেনে পেলাই জনাব, আৰু এনেদৰে কামবোৰ কৰিব ভালকৈ। ৰিজাল্টটো ভাল হওক নহওক, কামটো আপুনি ভালদৰে কৰিবই লাগিব। নহ'লে আপুনি যদি ৰিজাল্ট বেয়া হয়, কাম যদি ভালদৰে নকৰে, তেতিয়া আপুনি নেক্সট মানে অহাবাৰ যিটো ৰিজাল্ট পাব সেইটো ভাল নাপাব। সেইকাৰণে কামটো ভালদৰে কৰি দিব সদায়, ৰিজাল্ট বেয়া হ'লেও ভাল হ'লেও। তো মই ৰিজাল্টটো কি হৈছে এইবাৰ মই এইটো আপোনাৰ ভিডিঅ'টো বনাম এটা নেক্সট, আপোনাৰ মানে জিচিখন আহি পোৱা নাই, তো সেইকাৰণে মই বনোৱা নাই। পে'মেণ্টটো পাই গ'লোঁ, তো কি পে'মেণ্ট পালোঁ আপোনাক জিচি কি পাম এইটো গোটেইখিনি জনাই দিম। তো ভিডিঅ'বোৰ চাব শেষলৈকে, আৰু ধন্যবাদ বন্ধুসকল ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে।